বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল HD প্ৰস্তুতিলৈ। আজি আপোনাক দেখাবলৈ গৈ আছোঁ দৰাবিল। এই দৰাবিলতে সকলোৱে একতা হৈ জীয়াভে মাছ মাৰে আৰু সেই দৃশ্য আপোনাক দেখাবলৈ গৈ আছোঁ। দেখিবলৈ পাইছে শ মানুহ বিলত নামি পৰিছে। ইয়াৰ পৰা অলপ নাপায় ওচৰত গৈ দেখুৱাই আছোঁ। বিভিন্ন ঠাইৰ পৰা আহি একতাৰে মাছ মৰা কিছু দৃশ্যাংশ আপোনাক দেখিবলৈ পাইছে। এইখন মানুহে উঠিছে বতৰত পাতল হৈছে যদিও এতিয়াও আছে। বিভিন্ন ঠাইৰ পৰা আহি ইয়াত মাছ মাৰিছে আৰু এয়া কেৱল মাছ পোৱাৰ কাৰণে নহয়, মাছ পালোঁ নাপালোঁ কোনো কথা নাই, কিন্তু যি মনৰ আনন্দ হেঁপাহ, সেই হেঁপাহটো পূৰাবৰ কাৰণে এয়া প্ৰতি বছৰে এনেকৈ চলি আহিছে। আৰু মোৰ ঘৰৰ ওচৰতে বিলৰ ওচৰতে ঘৰ, যিহেতুকে সেইবিলাক অলপ ল'বলৈ চেষ্টা কৰিছোঁ। ভাগৰ ভিডিঅ' ভাল পাব, যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, অন্ততঃ ছাবস্ক্ৰাইব নকৰিব। ক'ৰ পৰা আহিছে আপুনি? ধূপধাৰাৰ পৰা। চাওক, ধূপধাৰাৰ পৰা আহি তেওঁৰ মনৰ যি হেঁপাহ, সেই মনৰ হেঁপাহ পূৰণ কৰিবলৈ আহি ইয়াত হেঁপাহ পূৰাবৰ কাৰণে আহিছে। আপোনালোকে চাই ভাল পাব। মই মাছ নামাৰোঁ দেই, মই অলপ দিগদাৰ পাওঁ, তথাপিতো আপোনাৰ কাৰণে পানীত গছকি গছকি ভিডিঅ' বনাইছোঁ, চাব পাৰে। দেখিবলৈ মাজৰ ডঙা আছে। মাছ পালেনে নাই? মাছ পোৱা নাই, মনৰ হেঁপাহটো পলাইছে। সেইটোৱে মেইন আৰু। ক'ৰ পৰা আহিছে তোমাৰ? খাব নিশ্চয় পাব। আচলতে আজি বন্ধু নাই মোৰ লগত, বন্ধু আহিব অকণমান দেৰি হৈ কিবা এটা কৈছে, মই দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু আহিছে নেকি? কিমান পালি মাছ? খাই আছে দেই, মাছ মাৰা নাই, খাই আছে। বেলেগক দিছা? সদায় মাৰাৰ কাৰণে বেলেগক দিছা আজি? ধন্যবাদ, বঢ়িয়া। এটা শিলুক পালোঁ, তেওঁলোকে চিন্তা পাই বোলো চিনি পাই, হয়তো বিৰাট টেষ্ট লাগে খাই। বইল কৰি মানে উহাই খায় আৰু কেঁচা কেঁচা খাব পাৰি। তাতকৈ কটা দি বনাইছোঁ আৰু অলপ বগা বগা ওলাইছে, সেইখিনি খাব লাগে। মজা টেষ্ট, খাই চাবচোন একবাৰ, কিনিবলৈও পায়। দাদা মাছ পালেনে নাই? পাইছে? কেনেকুৱা লাগিলে? সেই ভালটো লাগিবই। আচৰি তিনিচুকীয়াৰ পৰা আহি পূৰা মাছ মাৰি আছে। চাওক, বিলৰ সকলো পিনে মানুহ 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 মানুহ। মাছ পালেনে নাই? কৰি কি মাছ পাইছে? কি মাছ পাইছে? ইয়াত মাছ পালোঁ বা নাপালোঁ, আনন্দ ডাঙৰ পাইছে। মাছ পালোঁ বা নাপালোঁ, পানী গুৱা কৰিম আজি। এই পানী গুৱা কৰি আনন্দ ল'ব লাগিব আৰু।
কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আশা কৰোঁ ভিডিঅ' চাই ভাল পালে আপোনালোকৰ লাইক এটাই মোক উঠাই দিব পাৰে কৰিব দে লাইকটো হেল্প খাই আছে বাৰু